তো মই ইয়াত দুটা বেলুনত কি কৈছো ফুলাই লৈছো দুটা বেলুন আৰু মাজত মাৰ্কাৰেদি দুটা কানেক্ট কৰি লৈছো আৰু মই এতিয়া টিপি ধৰিছো যাতে বতাহ এটা এটাৰ পৰা আনটোলৈ আহিব নোৱাৰে এতিয়া তোমালোকৰ মতে যদি মই এৰি দিওঁ আঙুলিটো কোনটোলৈ যাব হালধীয়াটোলৈ যাব কিয় হালধীয়াটোলৈ যায় য'ত বেছি থাকে তাৰ পৰা সমান হ'ব বিচাৰে তোমালোকৰ মতে তো মই যদি এৰি দিওঁ চাবাচোন মুঠতে হালধীয়াটোত যাব লাগে কি হৈছে অপজিটটো হৈছে হয়নে কিয় হৈছে এতিয়া ক'ব পাৰিবা তো চোৱা এটা আমি ৰিলেশ্যন পাইছো যে কি P = F/A তাৰমানে চাপ = বল বাই কালি তাৰমানে ইয়াৰ পৰা আমি কি ক'ব পাৰো যেতিয়া চাপটো কেতিয়া বাঢ়ে যেতিয়া বল বাঢ়ে তাৰমানে ওপৰত থকা মানে এটা বাঢ়িলে আনটো বাঢ়ে আৰু তলত থকা মানে কি হয় এটা বাঢ়িলে আনটো কমে অৰ্থাৎ চাপটো কেতিয়া বাঢ়িব বল বাঢ়িলে বাঢ়িব কিন্তু কালি বাঢ়িলে চাপটো কি হ'ব কমিব এতিয়া বেলুন দুটাৰ ক্ষেত্ৰত ডাঙৰ বেলুনটোৰ কালিটো কি হ'ব ইয়াৰ ভিতৰৰ কালিটো কি হ'ব কালিটো বেছি হ'লে চাপটো কি হ'ব চাপটো কম হ'ব আৰু সৰু বেলুনটোৰ কি কালিটো কম কালিটো কি কম কালি কম হ'লে তোমাৰ চাপটো কি হ'ব বায়ুখিনি ইয়াত বেছি চাপ দি থাকিব চাপ দিলে কি কৰিব ইয়াত যেহেতু বেছি চাপ সেইকাৰণে বেছি চাপৰ পৰা কি কৰিব য'ত বায়ুৰ চাপটো কম আছে কম থকা চাপলৈ যাব বুজিছেনে যেহেতু এইটো বেলুনটো সৰু গতিকে তাত বায়ুৰ চাপটো বেছি তো বায়ুৰ চাপটো বেছি হয় কি কৰিব য'ত বায়ুৰ চাপ কম আছে তালৈ গতি কৰিব অৰ্থাৎ ডাঙৰ বেলুনটোলৈ গতি কৰিব বুজি পাইছা